हेलो एवरीवन मैं आज এটা মাছৰ গ্ৰেভি ৰেচিপি লৈ আহিছো ৰৌ মাছ লৈছো ভালকে ধুই লৈছো আলু লৈছো কটা আলু কমকে লৈছো ঘৰত যেটো বেছিকে খাই ভাল নাপায় জিঞ্জাৰ গাৰ্লিক পেষ্ট লৈছো জলকীয়া আতে কমকে লৈছো পিয়াজ এটা লৈছো কাটি ইয়াত মই পৰিমাণ অনুযায়ী মছলা লৈছো ধনিয়াৰ গুৰি জলকীয়াৰ গুৰি জিৰাৰ গুৰি হালধি নিমখ আপোনালোকে কম বেছি কৰিব পাৰে পৰিমাণ অনুযায়ী কেৰাহীটো মই আগতেই গেছত পাতি থৈছিলো মই এতে কেৰাহীত তেল দি লৈছো পৰিমাণ অনুযায়ী আপোনালোকে তেলটো দিব তেলটো গৰম হ'বলৈ দি মই ইয়াত কটা পিয়াজখিনি মিডিয়াম সাইজৰ কটা পিয়াজখিনি মই দিছো ইয়াতে দি মই আদা নহৰু পেষ্টখিনি একেলগে দি দিছিলো পিয়াজৰ লগত ইয়াত মই বস্তুখিনি এতিয়া অলপমান ভালকে অলপ ভাজি লম জ্বলিবলৈ নিদু কেৱল কেঁচা কেঁচা ভাতটো যেহেতু আদা নহৰু পেষ্ট দিছো কেঁচা ভাতটো যাবলৈ দিছো ইয়াত মই হালধি দিলো নিমখ মছলাখিনি দি আছো হালধি নিমখ ধনিয়াৰ গুৰি জিৰাৰ গুৰি জলকীয়াৰ গুৰি মছলাখিনি দি লৈছো ভালকে দিখনে মছলাখিনি অলপ ভাজি লম মছলাখিনি ভালকে অলপ ভাজি লব বেছিও ইমান এটা নাভাজিব জলকীয়াটো দি লৈছো কমকে জলকীয়া দিছো ঘৰত বেছিকে নাখায় জলকীয়া যেহেতু জলকীয়াৰ গুৰিও দিয়া হৈছে এই জলকীয়া এটাই দিছো মই ডাঙৰ সাইজৰ ইয়াতে মই মাছখিনি এপিস কৰি দি দিম মাছখিনি এপিস কে দি কেনে মাছখিনিৰ লগত তেলখিনি মছলাখিনি অলপ সিজিবলৈ দিম মাছখিনি কেঁচা থাকোতে হাতনিৰে লৰাবলৈ সুবিধা হয় নহলে অলপ সিজি গলে মাছখিনি হাতনিৰে লৰাবলৈ অসুবিধা হয় ভাগি যোৱাৰ চান্সেছ থাকে এয়া চাক মাছত মছলাখিনি ভালকৈ লাগি গৈছে ধুনীয়াকৈ লাগি গৈছে ইয়াত মই কটা আলুখিনি দি দিলো আলু মই কমকৈ দিছো আপোনালোকে বেছিকৈ দিব পাৰে আলুখিনিও মই মছলাখিনিৰ লগত ভালকৈ মাছৰ সৈতে অলপ ভাজি লম ভাজি নললে আলুখিনি যদি দিয়ে মই পানী দি দিও তেতিয়া বস্তুখিনি ভালকৈ ৰং নুঠিব আলুখিনি তো মছলাৰ লগত আলুখিনি এনেকৈ অকমান সময় যদি আপোনালোকে ভাজি লয় তেতিয়া ধুনীয়াকৈ ৰং এটা উঠে আৰু মছলাখিনি আলুৰ মাজেৰে সোমাই যায় অলপ সময় এনেকৈ ভাজিবলৈ দিয়ক ভাজি যেতিয়া তেলটো উঠা যেন লাগিছে আপোনালোকৰ চাই ল'ব তেতিয়া আপুনি পানী দি দিব পানীটো আপোনালোকে পৰিমাণ অনুযায়ী দিব যেহেতু আপোনালোকে যদি বেছি অলপ কাৰি হিচাপে কৰিব বিচাৰিছে পানী বেছিকৈ দিব মই ইয়াত কমকৈ দিছো কাৰণ যেহেতু মই গ্ৰেভি ৰেচিপি আনিছো সো ইয়াত মই পানীটো কমকৈ দিছো অকল কেৱল সিজিবৰ বাবেহে মই দিছো ভালকে অলপ লৰাই লৈ মই ইয়াত ধুনীয়া এটা ৰং উঠিব ইয়াত মই চাক উতলিবলৈ দি অকমান ঢাকনিখন লগাই দিলো মই জুইটো বেছি হাই ফ্লেমত দিয়া নাই লো ফ্লেমত দিছো হাই ফ্লেমত দিলে পটকে পানীটো শুকাই যাব এয়া চাক কি ধুনীয়া ৰং হৈছে ধনিয়াৰ পাত আপোনালোকে দিব পাৰে যদি আছে তো স্কিপও কৰিব পাৰে এয়া চাক ৰেচিপিটো ৰেডি হৈ গল ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব এতিয়া পৰিবেশন কৰিবলৈ সাজু বাই বাই টেক কেয়াৰ